হেল্ল' গুড মৰ্ণিং ব'লক আজি মোৰ হতে এদিন কটাও নে কি কয় ৰাতিপুৱা যি ফ্ৰেছনেছ লৈ আহিছিলোঁ এই গৰমডালে সকলো শেষ কৰি পেলালে এনেকুৱা উৎকট গৰম মানে আৰু এয়াই হৈছে গুৱাহাটীবাসীৰ নিত্যকৰ্ম জামত ফচা জামত নফচিলে গুৱাহাটীত থকাটো মিছা কথা এয়া দাদাটো উপায় নাপায় প্লেট এখনকে বিচনী বনাই বিচিছে চৰকাৰে কিন্তু এই বিধানসভাৰ বিল্ডিংটো বৰ ধুনীয়াকৈ বনালে দেই সঁচাকৈ মানিব লাগিব বৰ ধুনীয়া দেখিছে বাহিৰৰ পৰা চ' মই ফাইনেলি পাই গ'লোঁ গণেশগুৰি শ্বিট মই সদায় পাহৰোঁ পিছফালে মন্দিৰটো এৰি থৈ গ'লোঁ সেৱা কৰিবলৈ পাহৰিলোঁ চ' যি কি হওক মই একচুৱেলি ফাৰ্ষ্ট যাম NK TV মোৰ ডাবিং আছে নক'ব আৰু আমাৰ চিৰিয়েল সদায় টেলিকাষ্ট হৈ আছে সদায় শ্বুটিং হৈ আছে সদায় ডাবিং দিব লাগে চ' আমি ডাবিং সদায় দিব লাগে চ' ফাৰ্ষ্ট মই এতিয়া ডাবিং দিবলৈ যাম তাৰপাছতহে শ্বুটিং ব'লক গৈ থাকোঁ নে কি কয় আৰু আপোনালোকে ন'টিছ কৰেনে এইখিনিত আহিলে মই কিন্তু খুব ভাল পাওঁ একচুৱেলি এইখিনি এইটো এৰিয়া মানে খুব ধুনীয়া ধুনীয়া শাক পাচলি তাৰপাছত ফল ফুল কালাৰফুল হৈ থাকে ন ৰাস্তাৰ কিনাৰত মই বিৰাট ভাল পাওঁ আৰু মোৰ লগত লিংকত থকা মানুহখিনিয়ে ভালকৈ জানে যে মই চব্জি লাভাৰ মানে তো মই কালাৰফুল চব্জি দেখিলে মই পাগল হৈ যাওঁ নিকিনাকৈ থাকিব নোৱাৰোঁ তো মই চাই ভাল পাওঁ মেইনলি এয়া আকৌ জাম লাগিলে কিনো ক'ম আৰু ব'লক জামত ফালি ফালি আমি গৈ থাকিম এয়া দৌৰি দৌৰি গ'লোঁ একচুৱেলি এইখিনি তাৰপাছত ফাইনেলি মই এতিয়া পাম এনেকৈ এই যোনে যোনে গণেশগুৰি বোৱাৰী খুচি দোকানকেইখন চিনি পায় তাৰ ওচৰতে গলিটো দিছপুৰ কলেজৰ লগতে গলিটোৰ লগতে আছে NK TV চ' মই ফাইনেলি পাই গ'লোঁ NK TV এতিয়া ডাবিঙলৈ যাওঁ এইখিনি মই কেমেৰা ভালকৈ দেখাব পৰা নাই কাৰণ অফিচ টাইম অফিচত মানুহ আছে মোৰ মানে কমফৰ্ট ফিল নকৰিলোঁ মই চ' সেইকাৰণে গ'লোঁ আৰু তেনেকৈ কেমেৰাটো লৈ আৰু এয়াই হৈছে স্পন্দনৰ অফিচ এইজনী আমাৰ এডি গীতা বাই আগতীয়াকৈ ডাবিং দি আছিলে এইজন হ'ল আমাৰ নীলু এডি গতিকে অকণমান টাইম 2 মিনিটমান বহিলোঁ সেইখিনি নেদেখুৱালোঁ বাৰু এতিয়া ফাইনেলি মোৰ টাৰ্ণ মই এতিয়া ডাবিং দিম আমি নিবিচাৰিলেও কিছুমান কাম কৰিবলগীয়া হয় মানে আমি আগতে কৰা শ্বুটবোৰ আকৌ চিনবোৰ চাই চাই সেই ইম'শ্যনত আমি ভইচ ডাব কৰিব লাগে চ' উপায় নাই কামেই আৰু চ' এনেকৈ আমি ডাবিংবোৰ দিওঁ চ' ফাইনেলি ওলালোঁ এতিয়া শ্বুটিঙলৈ বাপৰে হাত চাত ক'লা হৈ গৈছে একদম ৰ'দত অৱস্থা নাই তো শ্বুটিঙলৈ এতিয়া গৈ আছোঁ ৰাওনা শ্বুটিঙলৈ চ' ফাইনেলি মই শ্বুটিং স্পট পাই গ'লোঁ এয়া হৈছে আমাৰ লোকেশ্যন ইয়াত সকলোৱে ব্ৰেকফাষ্ট কৰি ৰিলেক্স হৈ বহি আছে এজনকৈ মেকআপ লৈ আছে আমাৰ মেকআপ হয় নিপন এয়া হৈছে গীতা বা এয়া হৈছে পৰিবিবা আৰু এয়া হৈছে স্নিগ্ধা চ' এতিয়া মই বহিছোঁ মেকআপত আজি ভাবিছোঁ মই নিজে অলপ লেপাপটি কৰোঁ কাৰণ সি সদায় কৈ থাকে কেতিয়াবা হঠাৎ আৰু মই নকৰোঁৱে মেকআপ সিয়ে কৈ থাকে মই মাজে মাজে আজি মোৰ জোচ উঠিলে আজি মই মেকআপ কৰিম সি কৈ আছে তই মোক বহাই মানুহক দেখাব বিচাৰিছ যে মেকআপ আৰ্টিষ্ট একো নকৰে মই কৈছোঁ ড'ণ্ট ৱাৰি মই এইবোৰ একো নকওঁ চ' এনেই আৰু মই ইমান নাজানো মেকআপ চেকআপ এইবোৰ কৰিবলৈ এনেই চিম্পলকৈ পাৰোঁ আৰু মোৰ লুকটোত যিখিনি যায় আৰু চ' তাকে অকণমান লেপাপটি কৰিছোঁ ই বহুত জোক মাৰি আছে সেইকাৰণে মই হাঁহি আছিলোঁ এনেই মই ফুটেজ খোৱা নাছিলোঁ একদম সঁচা কথা সি কিবা কিবি কৈ আছিলে চ' এনেকৈ মই মেকআপ মোৰ চিম্পল মেকআপ ইমান একো মানে নাই একদম নৰ্মেলকৈ মই মেকআপ লওঁ চ' আজি মই মেকআপ কৰিছোঁ ফাইনেলি মানে লিপষ্টিক কিয় এনেকৈ বেছিলৈ লাগিছে মই নাজানো মেবি মোবাইলটোৰ প্ৰব্লেম মই ইমান লগোৱা নাই একদম নৰ্মেলকৈ লগাইছোঁ কিন্তু চ' বিন্দি লগালোঁ য়েছ এইটো হৈছে মেইন সেন্দুৰ হৈছে মোৰ মেইন কাৰণ সেন্দুৰ নল'লে মই বোৱাৰী কেতিয়াও নহওঁ গতিকে লগাই ল'লোঁ এক চুটকি সিন্দুৰ আৰু এনেকৈয়ে মোৰ ফাইনেল লুক হৈ গ'ল মানে মেকআপ হৈ গ'ল এতিয়া মই ড্ৰেছ কৰি আহোঁ আৰু এয়া হৈছে মোৰ ফাৰ্ষ্ট লুক মেবি চাদৰ মেখেলাযোৰ আপোনালোকে আগত দেখিছে কিনো কৰিব মোৰে কাপোৰ ক'ত নোযাব ময়ে পিন্ধিব লাগিব চ' এয়া হৈছে মোৰ ফাৰ্ষ্ট লুক যদি চিৰিয়েলখন চাই আছে আপোনালোকে নিশ্চয় দেখা পাব চাবলৈ নাপাহৰিব কিন্তু চিৰিয়েলখন বোৱাৰী স্পন্দনত এয়া হৈছে স্নিগ্ধা তাইও ৰেডি এয়া হৈছে আমাৰ সামৰি আছে মেকআপ আমাৰ নিপনে কাৰণ বেলেগ ৰুমত আমি শ্বিফ্ট কৰিব লাগিব এয়া মোক দিলে স্ক্ৰিপ্ট এতিয়া স্ক্ৰিপ্ট পঢ়িছোঁ লাইটে নাই তথাপিও উপায় নাই আৰু সেই লাইটতে কৰিছোঁ আৰু কেমেৰাটো চ' স্ক্ৰিপ্ট দিলে স্ক্ৰিপ্ট পঢ়িছোঁ পঢ়া পাতিনো নকৰাকৈ ক'ত হ'ব পঢ়া মেইন স্ক্ৰিপ্টেই হওক কিতাপেই হওক পঢ়া মেইন আৰু তাতকৈ মেইন চাহ নোহোৱাকৈ একো কামেই নহয়
চ' এনেকৈ আমাৰ কামবোৰ আজি ষ্টাৰ্ট হ'ল ফাইনেলি এতিয়া লাইট কৰি আছে লাইট দাদাহঁত কেমেৰা চাই আছে এংগেল চ' এনেকৈ আমাৰ কামবোৰ ষ্টাৰ্ট হয় মই অলপ এনেই ফুটেজ খাই আছোঁ টাইম অকণমান পাইছোঁ 2 মিনিটমান চ' একেইটা বা ৰিয়াজ কৰি আছে স্ক্ৰিপ্ট মই আৰু এনেই মোবাইলটো আজি লৈ পেলাই মোকো ভাবিছে আজি এই কি হ'ল মোবাইলটো ল'বলৈ চ' এনেকৈ আমি ফূৰ্তি কৰি কামবোৰ কৰোঁ এইটো সঁচা কথা গোটেই টিমটো আমি হাঁহি ফূৰ্তি কৰি কামবোৰ কৰোঁ তাৰ মাজতো ছিৰিয়াছ ডেফিনেটলি ছিৰিয়াছ সকলোৱে হ'ব লাগিব চ' এইটো কিবা এটা চিন চলি আছিলে মই পাহৰিলোঁ কিন্তু মই পাহৰিলেও আপোনালোকে স্পন্দনত চালে নিশ্চয় গম পাব যে এইটো কি চিন তেনেহ'লে আপুনি একদম চাবলৈ নাপাহৰিব দেই চিৰিয়েলখন ডেফিনেটলি চাব আৰু মাজত লাঞ্চ বা কিবা স্নেক্সৰ কাৰণে আমি টাইম পাইছিলোঁ সেইখিনি মই নেদেখুৱালোঁ কাৰণ মোৰ মনলৈ নাহিলে যে এইখিনি দেখুৱাব লাগে বুলি চ' এতিয়া ইভিনিং আমি এনেকৈ আছোঁ এইটো টোপনিয়ে মাৰিলে আমি এতিয়া চিন লাইট কৰি আছে ৰৈ আছোঁ চ' এইটো মোৰ ছেকেণ্ড লুক আজিৰ কাৰণে এইযোৰো চাগে আপোনালোকে দেখিছে একো ডাঙৰ কথা নহয় কাৰণ মোৰ এই কাপোৰ মই পিন্ধিবই লাগিব ৰিপিট কৰিবই লাগিব চ' এতিয়া আছে মোৰ চিনটো স্নিগ্ধাৰ লগত স্নিগ্ধা আৰু মোৰ আমাৰ কেমেৰা গৈ তল পালেগৈ তলত বহিলে আমি এনেকৈয়ে শ্বুটিং কৰোঁ শ্বুটিঙত দেখিলে আপোনালোকে গম পাব তো ফাইনেলি যি কি হওক আজিৰ কাৰণে পেকআপ হ'ল মই বহুত শান্তি পাইছোঁ বেছি দেৰি হোৱা নাই আজি 8:30 বাজিলে বহুত সোনকালে হ'ল চ' আমি গোটেইকেইটা হেপী এতিয়া মই ঘৰলৈ যাম এয়া চাব দেই স্নিগ্ধা আহিব দৌৰি দৌৰি এয়া হেপিনেছ ছোৱালীৰ সোনকালে যাব পাই ঘৰ চ' যি কি হওক থেংক ইউ ছ' মাছ আপোনালোকে বোৱাৰী চিৰিয়েলখনক ইমান মৰম দিছে আৰু এনেকৈ মৰম দি যাব চাই থাকিব মই এনেই আৰু আজি এটা মন গ'ল বনাবলৈ বুলি মই এটা বনাওঁ চ' থেংক ইউ ছ' মাছ আজিৰ কাৰণে গুড নাইট বাই বাই আৰু এনেকুৱা যদি ভিডিঅ' ভাল পায় মই নেক্সটত ডেফিনেটলি বনাম বাই বাই